Hey, namaskar. Mohanjazat পুনৰ এটা লাইফ চেঞ্জিং মোটিভেশন ভিডিঅ'লৈ আপোনাক স্বাগতম। আজি আমি কথা পাতিম আপোনাৰ বিষয়ে, আপোনাৰ সাকসেছৰ বিষয়ে, আপোনাৰ গোলছৰ বিষয়ে, আপোনাৰ এইমছৰ বিষয়ে, যেটো আপুনি আপোনাৰ লাইফত এচিভ কৰিব বিচাৰে। এটা কথা মনত ৰাখিব, সফলতা এদিনত নাহে, কিন্তু সফলতা এদিনটো খাটাং আহে। এই দিনটোলৈ আপুনি ৱেইট কৰিব লাগিব। এই দিনটোলৈ আপুনি নিজকে প্ৰস্তুত কৰিব লাগিব। এই দিনটোলৈ আপুনি বহুত ত্যাগ কৰিব লাগিব। যি ইনপুট দিবা সেইটো আউটপুট পাবা। পজিটিভ ইনপুট দিলে পজিটিভ আউটপুট পাবা, ভাল ইনপুট দিলে ভাল আউটপুট পাবা। গতিকে আপোনাৰ সাকসেছ কেনেকুৱা ধৰণৰ হ'ব সেইটো নিৰ্ভৰ কৰে আপুনি কেনেকুৱা ধৰণৰ কথা আপোনাৰ জীৱনত কনজিউম কৰিছে। সাকসেছ পাবলৈ হলে পজিটিভিটি কনজিউম কৰা বহুত দৰকাৰ। এটা কথা হ'ল আপুনি পজিটিভিটি ক'ত বিচাৰি ফুৰিব। পজিটিভিটি আপুনি বিচাৰি ফুৰা দৰকাৰ নাই। আজিৰ পৰা আপোনাৰ লাইফত যিমানবিলাক নেগেটিভ কথা আছে সকলোবোৰ এৰাই চলক। পজিটিভিটিয়ে আপোনাৰ লাইফত অটোমেটিক এন্ট্ৰি মাৰিব। এনেকুৱা এটা বস্তু যেটো ইণ্ডিয়াৰ 66% মানুহৰ ঘৰত আছে, আৰু সেই বস্তুটোই আপোনাৰ মোৰ আৰু আমাৰ সকলোৰে মাইণ্ডত কিছুমান নিগেটিভ ইনফ্লুৱেঞ্চৰ সৃষ্টি কৰিছে। এই বস্তুটো হৈছে টিভি। ইয়েছ, টিভি। টেলিভিছন ইজ নট টেলিভিছন। টেলিভিছন ইজ টেল লাই ভিছন, যি এটা মিছা কথাৰ বাকচ আপোনাক আৰু মোক প্ৰত্যেকটো সময়ত এই কিছুমান মিছা কথাৰ মাজলৈ টানি লৈ যায়। আপুনি জানেনে যে গৱেষণাৰ পৰা পোৱা গৈছে যে ডেইলি 1 ঘণ্টাতকৈ বেছি সময় টিভি চাই তেওঁৰ থট প্ৰচেছ অন্য মানুহতকৈ যথেষ্ট কম। যদি টিআৰপি বুলি কওঁ, টেলিভিছন ৰেটিং পইণ্ট, য'ৰ পৰা গম পোৱা যায় যে কোনখন শ্ব', কোনখন চিৰিয়েল, কোনখন চিনেমা, কোনটো চেনেল মানুহে সকলোতকৈ বেছিকৈ চায়। এখন শ্ব', এখন চিনেমা, এখন চিৰিয়েল য'ত এজনী ছোৱালী যেতিয়াই মন যায় তেতিয়াই খাপ হ'ব পাৰে, এডাল খাপ যেতিয়াই মন যায় তেতিয়াই ছোৱালী হ'ব পাৰে, এনেকুৱা বাস্তৱৰ লগত কোনো সম্পৰ্কবিহীন চিনেমা এখন, চিৰিয়েল এখন বৰ্তমান টিআৰপিত নাম্বাৰ 1। বিগ বছ কাৰোবাৰ ঘৰত সোমাই কি কৰি থাকে সিহঁতেহে জানে। টিআৰপিত নাম্বাৰ 1 কিয় এনেকুৱা হয়? একে নিচিনা কাম এডভাৰটাইজমেণ্টেও কৰে। $1400 বিলিয়ন বৰ্তমান এডভাৰটাইজিঙৰ নামত ইনভেষ্ট হৈ আছে। আপুনি জানেনে যে $1400 বিলিয়ন কিমান টকা? প্ৰায় 50খন দেশ, 45খন সৰু আৰু 5খন ডাঙৰ দেশ $1400 বিলিয়ন আপুনি কিনি ল'ব পাৰে। ইমান টকা এডভাৰটাইজিঙৰ নামত ইনভেষ্ট হৈ আছে। ইমান টকা সেই স্পেচিফিক প্ৰডাক্টটোৰ কোৱালিটি উন্নত কৰাত ইনভেষ্ট কৰিব পাৰিলে হয়। ইমান টকা নতুন নতুন ইনভেনশ্যনৰ কাৰণে ইনভেষ্ট কৰিব পাৰিলে হয়, কিন্তু তাকে নকৰি আপোনাৰ মাইণ্ড, আপোনাৰ মগজু তেওঁলোকে $1400 বিলিয়ন ইনভেষ্ট কৰি কিনি থৈ দিছে। চাই বস্তু কিনে এতিয়া আপুনি কোৱালিটি চাই নহয়। আপোনাৰ না পাৰ্চনেলিটি বোলা বস্তুৰ দৰকাৰ আছে, না প্লেচমেণ্ট বোলা বস্তুৰ দৰকাৰ আছে, না এটিটিউড বোলা বস্তুৰ দৰকাৰ আছে, না কেৰেক্টাৰ বুলি কোৱা বস্তুৰ দৰকাৰ আছে। জাষ্ট দিও ল'ৰা ছোৱালী ইমপ্ৰেছ বৰ্তমান এডভাৰটাইজমেণ্টত এইবিলাক দেখুৱায়। আপুনি কুকিং জানক বা নাজানক পিছৰ কথা, আপোনাৰ ঘৰতো দেখে স্পেচিয়েল কুকাৰ কেইটা থাকে, খানা ৰেডি। আমাৰ বলিউডৰ ষ্টাৰসকলেতো চেণ্ডেল পিন্ধি বৰফৰ পাহাৰত উঠি যায়। এনেকুৱা ধৰণৰ এডভাৰটাইজ যিবিলাকে আপোনাক আৰু মোক নিগেটিভলি ইনফ্লুৱেঞ্চ কৰিছে। শিখৰ খোৱা আপোনাৰ লাইফত পজিটিভিটি ভৰ্তি হৈ যাব। তেওঁলোকে নেদেখুৱায় যে শিখৰ খালে অপকাৰ, তেওঁলোকে কেৱল শিখৰ খালে আপোনাৰ লাইফত পজিটিভিটি আহিব, আপুনি ছাকচেছ হ'ব, আহে আহে কেশৰৰ দম, সেইবিলাক দেখুৱায়। কিয়? তেওঁলোকে কিয় দেখুৱায়? এজনী এক্ট্ৰেছে কৈছিল যে তেওঁৰ শ্ব' আন মানুহৰ শ্ব'ৰ নিচিনাকৈয়ে ষ্টুপিড। তেওঁ জানে যে তেওঁ কি দেখুৱাই আছে মানুহক। তেওঁ মানুহক যে মূৰ্খ বনাই আছে তেওঁ এইটোও জানে। তাৰপিছতো তেওঁলোকে বনাই কিয়? এইটো এটা ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটো বহুবাৰ উত্থাপন হৈছে, বহুবাৰ মিডিয়া চেনেলত, কিন্তু এই উত্তৰটো দিয়া নাছিল। মই দিম এই উত্তৰটো, কাৰণ আপোনাৰ কাৰণে আৰু মোৰ কাৰণে আৰু আমাৰ সকলোৰে কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ষ্টুপিড শ্ব'বোৰ বনায়, যিবোৰে আমাৰ সমাজত, আমাৰ মানুহবোৰৰ আৰু আমাৰ মানৱ সমাজত নিগেটিভলি ক্ৰিয়া কৰি আছে। কেইখনমান অসমীয়া চিৰিয়েল এনেকুৱা আছে, দেখা পাওঁ যে সেই চিৰিয়েলখন আহিলে ভাত পানী খোৱা বাদ, ঘৰৰ কাম বাদ, পঢ়া শুনা বাদ। কিয় এনেকুৱা হয়? আপুনি কবিৰ সিং চাইছে? খাটাং চাইছে। জিয়া কমৰেড চাইছে? খাটাং চাইছে। আপুনি ছুপাৰ 30 চাইছে? নাই চোৱা। আপুনি ভাগ মিল্খা ভাগ চাইছে? নাই চোৱা। কিয় চোৱা নাই? মই কোৱা নাই যে আপুনি জিয়া কমৰেড চাব নালাগে, মই কোৱা নাই আপুনি কবিৰ সিং চাব নালাগে। আমাৰ এণ্টাৰটেইন লাগে, কিন্তু আপুনি ছুপাৰ 30 কিয় এৰিলে? এইবিলাক কাৰণতে আমাৰ ছাকচেছ নাহে। এনেকুৱা চিনেমা চাওক যিয়ে আপোনাক মটিভেট কৰিব পাৰে। এনেকুৱা চিনেমা চাওক যিয়ে আপোনাৰ লাইফটো এটা নেক্সট লেভেললৈ লৈ যাব পাৰে। এনেকুৱা চিনেমা চাওক। গতিকে আজিৰ পৰা আপুনি টিভি চোৱা বাদ দিয়ক। টিভিয়ে আপোনাৰ মাইণ্ডছেট, আপোনাৰ থট প্ৰচেছ যথেষ্ট নিম্নগামী কৰি তুলিছে। এটা কথা ভাবি চাওক, আগতে আমি কি আছিলো? আগতে আমি বান্দৰ আছিলো, তাৰপিছত আদি মানৱ হলো, তাৰপিছত এতিয়া মানুহ। ইয়াৰ লগে লগে আমাৰ মগজুৰ ডেভেলপমেণ্ট হৈ আছে। কিন্তু দুখৰ কথা যে টিভিয়ে ইয়াত বাধা দি আছে। টিভিৰ কিছুমান নিগেটিভ চেনেল, কিছুমান নিগেটিভ প্ৰগ্ৰেমে আমাৰ মগজু বিকাশ হোৱাত বাধা দি আছে। গতিকে আজিৰ পৰা আপুনি টিভি চোৱা বাদ দিয়ক আৰু আপোনাৰ ছাকচেছৰ ফাৰ্ষ্ট ষ্টেপটো আপুনি কমপ্লিট কৰক। টিভি চোৱা বাদ দিয়ক।
এনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহিম আজিলৈ ইমানেই বাই বাই সদায় মটিভেট আৰু এণ্টাৰটেইন হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ অন্তৰাজ